সোমাব পাৰোনে? আহা আহা তোমাৰ সমস্যা সমস্যা মানে ছাৰ মোৰ বৰকৈ পাতল পায়খানা হৈছে। পাতল মানে কিমান পাতল পাতল মানে ছাৰ বহুতেই পাতল দিয়ক। তথাপিও কিমান পাতল ভালকৈ বুজাই কোৱা ছাৰ ইমান পাতল ভাবি লওক আপুনি ৰাতিপুৱা উঠি গিলাচত লৈ কুলু কুলু কৰিব পাৰিব। তেন্তে মই মেডিচিন দিছোঁ তুমি এসপ্তাহ পিছত খাই পেলাই আহিবা মোৰ ওচৰত আকৌ এবাৰ। আচ্ছা বাৰু তোমাৰ পায়খানা ঠিক হ'লনে? ছাৰ আপোনাৰ ঔষধে মোৰ পায়খানা পুৰা টনটনীয়া কৰি দিছে। টনটনীয়া মানে কিমান টনটনীয়া? ছাৰ বহুতেই টনটনীয়া। বহুতেই টনটনীয়া মানে ভালকৈ বুজাই নোকোৱা কেলে? ইটোও ভালকে বুজাই ক'ব লাগে। ছাৰ এইবাৰতো আপুনি দাঁতেদি আধা ঘণ্টা এটি চুবে থাকিলেও ভাঙিব নোৱাৰিব। তেন্তে আপোনাৰ আৰু কিবা সমস্যা? ছাৰ মই অলপ মানে ওজনটো কমাব বিচাৰিছিলোঁ। তেন্তে আপুনি ৰাতিপুৱা 2খন ৰুটি, দুপৰীয়া মাত্ৰ হাফ প্লেট ভাত আৰু ৰাতি মাত্ৰ 1খন ৰুটি খাব লাগিব। কিন্তু ছাৰ এইবিলাক খোৱাৰ আগত খাম নে খোৱাৰ পিছত খাম? তেন্তে আপোনাৰ আৰু কিবা সমস্যা আছে? ছাৰ আজিকালি মোৰ পেটটো বৰকৈ বিষাই থাকে। আচ্ছা তেন্তে আপোনাৰ পায়খানা কেনেকুৱা? ছাৰ পায়খানাৰ কথা নুসুধিব দিয়ক। আমি দুখীয়া মানুহ আৰু বাঁহৰে পায়খানা। আগত দেখি পৰ্দা এখন আছে 10 ঠাই আৰু পিছমুখে টিং এখন আছে, তলত গাহৰি ৰখি থাকে। আৰু কিবা সমস্যা? ছাৰ মোৰ মানে অলপ দেহাটো অলপ ভাল কৰিবলৈ মন গৈছে মানে ছাৰ অলপ স্বাস্থ্যৱান হ'বলৈ মন গৈছে। কি কৰিব লাগিবনো ছাৰ তাৰ বাবে? তাৰ বাবে আৰু তোমালোকৰ দৰে ল'ৰা ছোৱালী আৰু কি কৰিব পাৰিবা? খুব খেলিবা। ছাৰ খেলাটোতো মই বহুতেই খেলো। আচ্ছা তুমি কি খেল খেলা আৰু কিমান সময় খেলা? এইটো মই পাবজি খেলিছিলো, কিন্তু এইটো বেন হোৱাৰ পিছত ফ্ৰী ফায়াৰ খেলা কৰিছো। তথাপিও ছাৰ ইয়াতো মই দিনটোৰ আধা সময়তকৈ বেছি খেলিয়ে থাকোচোন ছাৰ। দিনটোৰ আধা সময় পাৰ হৈয়ে গুচি যায়। মোৰ মোবাইলৰ বেটাৰী খতম নোহোৱালৈকে মই খেলি থাকো। আপোনাৰ আৰু কিবা সমস্যা? আৰু সমস্যা নথকা নহয় ছাৰ। মোৰ মানে ভাত খাবৰ সময়ত মুখখন মেলা যায় আৰু টোপনি আহিলে চকুটো মুজা যায়। এইটোৰ কাৰণে কি কৰিব লাগিবনো? এইটোৰ বাবে আপোনাক মই এটা ঔষধ দিম। আপুনি ৰাতি টোপনি অহাৰ আধা ঘণ্টা পিছত 1 ড্ৰপ খাই ল'ব আৰু ৰাতিপুৱা আপুনি সাৰ পোৱাৰ আধা ঘণ্টা আগত 1 ড্ৰপ খাই ল'ব। আৰু কিবা সমস্যা আছে? ছাৰ আজিকালি মই মোৰ এই বাওঁফালৰ চকুটোৰে অলপ কমকৈ দেখা হৈছো। নাই সেইটো বয়সৰ কাৰণে হৈ যায় অলপ। কিন্তু মোৰতো দুটা চকুৰে বয়স একেই ছাৰ। এটা চকুৰে অকল পাৱাৰ কিয় কমিলে? দুটা চকুৰে কমিব লাগিছিল। আমাৰ শ্ৰদ্ধাৰ বিহুপ্ৰেমী ৰাইজ, পোনপ্ৰথমে মই আপোনালোকক আমাৰ শ্মশান ঘাট বিহু মঞ্চৰ পৰা আমাৰ আন্তৰিক হিয়ভৰা ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ আপোনালোকৰ অতিকৈ চিনাকি অসমৰ ইমূৰৰ পৰা সিমূৰৰ জনতাক সহায় থকা কৌতুক গোষ্ঠী বল্টু আৰু ডিজেল। বল্টু আৰু ডিজেলৰ লগত থাকিব আৰু এজন নতুন কৌতুক শিল্পী ফুফুলা মহাজনৰ ল'ৰা নট মহাজন। শ্ৰদ্ধাৰ বিহুপ্ৰেমী ৰাইজ, মঞ্চত এইবাৰ এয়া ডিজেল আৰু বল্টু। নমস্কাৰ। এইবাৰ মই ডিজেল আৰু বল্টুক আমাৰ শ্মশান ঘাট বিহু মঞ্চৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। ধন্যবাদ। পোনপ্ৰথমে মই শ্মশান ঘাট বিহুবলীয়া ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আজি আমাৰ লগত আছে এজন নতুন কৌতুক শিল্পী ফুফুলা মহাজনৰ ল'ৰা নট মহাজন। আহক আজি তেখেতৰ লগত আপোনালোকক চিনাকি কৰাই দিছোঁ। মঞ্চত এইবাৰে আমাৰ লগত ফুফুলা মহাজনৰ ল'ৰা নট মহাজন। শ্মশান ঘাট বিহুবলীয়া ৰাইজক ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেনেহ'লে এইবাৰ আগবাঢ়িছোঁ নট মহাজনৰ ফালে। প্ৰথমতে তোমাৰ ইণ্টাৰভিউ লোৱা হ'ব। আচ্ছা ভাইটি, তুমি ইংৰাজী জানা? হয়, মই ইংৰাজী জানো। আৰ্টিকল জানা? জানো ছাৰ। পি পজিশ্যন ক'ত বহে জানা? পি পজিশ্যন অ' পজিশ্যনৰ আগত বহে ছাৰ। ভাৱেল জানা? জানো ছাৰ। আপেলৰ আগত কি থাকে? আপেলৰ আগত কটাৰী থাকে ছাৰ, চেলাই কাটি খাবলৈ। এইবাৰ কোৱা, অৰেঞ্জৰ আগত কি বহে? অৰেঞ্জৰ আগত সৰু সৰু ল'ৰা ছোৱালী বহে, চেলাই খাবলৈ। হোটেলৰ আগত কি বহে? হোটেলৰ আগত পাণ দোকান বহে ছাৰ। এইবাৰ কোৱা, ইউনিভাৰ্চিটিৰ আগত কি বহে? ইউনিভাৰ্চিটিৰ আগত জোৰাই জোৰাই ল'ৰা ছোৱালী বহে। ছাৰ, মুখখন বন্ধ কৰক, মাখি সোমাই যাব। তুমি দেখোন বহুত জানাহে। এইবাৰ তুমি এটা কবিতা আবৃত্তি কৰি শুনাই দিয়াচোন বিহুবলীয়া ৰাইজক। ঠিক আছে, মই এটা নহয় দুটা কবিতা আবৃত্তি কৰি শুনাম। কবিতাৰ নাম হ'ল চুলাই মদ, লেখক নাজানুকান্ত মহন্ত। অ চুলাই নিচা নধৰা কিয়? দোকানীয়ে যে পানী মিহলাই মইনো ধৰিম কিয়? অ দোকানী পানী মিহলাও কিয়? গ্ৰাহকে যে বাকী বিচাৰে মইনো নিমিলাম কিয়? বাপ্পা কি সাংঘাতিক। অ গ্ৰাহক বাকী বিচাৰ কিয়? মাইকীয়ে যে পইচা নিদিয়ে মইনো নিবিচাৰিম কিয়? অ মাইকী পইচা নিদিয় কিয়? মতায়ে যে ৰাতি চুলাই খাই কাজিয়া কৰে মইনো দিম কিয়? অ মতা কাজিয়া কৰ কিয়? দেউতা বাপৰ অভ্যাসটো মইনো এৰিম কিয়? ধন্যবাদ। বাহ, তুমি দেখোন একেবাৰে ডেঞ্জাৰ কবিতা এটা আবৃত্তি কৰি শুনাই দিলা। আমি সৰুতে পঢ়িছিলোঁ অ ফুল নুফুলা কিয়। তুমি দেখোন চুলাই মদৰ বিষয়ে চেম টু চেম কবিতা বনাই শুনাই দিলা। ঠিক আছে, তোমাক অশেষ ধন্যবাদ। তুমি বহুত ডেঞ্জাৰ আছা। ধন্যবাদ ছাৰ।
আৰু এটা শুনাম বুলি কৈছিলা যে সেইটো গাই শুনাই দিয়া মই গান্ধীজীৰ দৰে হ'ম সদায় সত্য পথত ৰম হিংসাৰ বতৰে জগত জিনিম হাতত AK-47 ল'ম মই গান্ধীজীৰ দৰে হ'ম মই হ'ম জৱাহৰলাল নেহৰু পৰাদিনৰ সাগৰ সাঁতুৰি এতিয়া আমাৰ গাঁৱৰ পুখুৰী পাৰ হ'ব নোৱাৰো মই হ'ম জৱাহৰলাল নেহৰু মই হ'ম কনকলতা অসমখনক কৰিম আৰু বংলা ফুটা মই হ'ম কনকলতা ধন্যবাদ বহুত ধুনীয়া কবিতা মাতিছা তুমি ইংৰাজী আৰু অসমীয়া নেওতা মাতিবলৈ জানা জানো ছাৰ তেনেহ'লে 90ৰ পৰা 100লৈকে মাতি দিয়া ইংৰাজী আৰু অসমীয়াত ঠিক আছে ছাৰ 91 92 93 94 95 96 97 98 99 90 বৰ ধুনীয়া নেওতা মাতিছ ইংৰাজী আৰু অসমীয়া একেটাতে একেলগে মাতি দিছ বৰ ধুনীয়া হৈছে তুমি গান গাব জানা জানো ছাৰ তেনেহ'লে বিহু বলীয়া ৰাইজক গান এফাকি গাই শুনাই দিয়া মিঠাতেল নাৰিকল তেল এৰিলি চুলিত ৰঙা ৰং গহিলি কোমলীয়া বয়সতে কিমানক বলীয়া কৰিলি গাঁৱৰে ডেকা বুঢ়া বলীয়া ঐ কৰিলি ক খ গ গ এৰিলি ইংৰাজী স্কুলত পঢ়িলি গাঁৱৰে ল'ৰাবোৰ এৰিলি চহৰত গৈ প্ৰেম কৰিলি অমুৰ জানৈ চিঠিৰে মাজে মাজে আই লাভ ইউ লিখিলি গাঁৱৰ মানুহে বুজিব কি চহৰত লাগে ইংৰাজী কৰিব লাগিলে চাকৰি লিখিব লাগিব ইংৰাজী অমুৰ জানৈ মাজে মাজে চহৰলৈ অহা যোৱা কৰিবি মাজে মাজে চহৰলৈ অহা যোৱা কৰিবি ধন্যবাদ বিহুবলীয়া ৰাইজ বহাগত ফুলে আম জেঠত পকিলে খাম যদি মোলৈ মৰম আছে চিঠিৰ উত্তৰ ঘূৰাই পাম চিকেন খাম ম'ম' খাম চাওমিন খাম পোলাও খাম যোৱা যদি মোৰ লগতে গুৱাহাটীলৈ লৈ যাম সকলো একেলগে পাৰ্কত বহি বহি দুয়ো একেলগত চেনি খাম ধন্যবাদ নট মহাজন থেংক ইউ ছাৰ আচ্ছা নট মহাজন তুমি বিপৰীত শব্দৰ অৰ্থ জানা জানো ছাৰ তেনেহ'লে এইবাৰ মই যি কৈ যাম তাৰে বিপৰীত কৈ যাবা তুমি ঠিক আছে ছাৰ কওক ৰাতিপুৱা গধূলি ভাল বেয়া দিন ৰাতি পোহৰ আন্ধাৰ অসমীয়া বঙালী তোৰ মূৰটো আপোনাৰ ভৰিটো ননচেন্স গুড চেন্স গেট আউট কাম ইন অহ ভগৱান অহ ছয়তান ভালে ভালে কৈছো তুমি ওলাই যোৱা বেয়া বেয়াকে কৈছো সোমাই আহক গৈছা না আহিছেনে কি কৰোঁ কি নকৰো তাড়াতাড়ি ওলাই যোৱা দেৰি কৰি সোমাই আহক মই পাগল হৈ যাম মই জ্ঞানী হৈ যাম অ' নট মহাজন ছাৰৰ কি হ'ল ছাৰ দেখোন মাথা ঘূৰাই পৰি গেল বিপৰীত শব্দৰ অৰ্থ শুনা পাই ছাৰ মাথা ঘূৰাই পৰি গেল অ' ছাৰ উঠক উঠক ধন্যবাদ বিহুবলীয়া ৰাইজ ধন্যবাদ ডিজেল বল্টু আৰু নট মহাজনকো আজিলৈকে ইমানতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টোত লাইক দিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে হৈছে হয় আপোনালোক সকলোৱে মিলি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই লৈ যাওক ধন্যবাদ সমূহ দৰ্শকলৈ মই নোৱাৰিছো আৰু সঁচাকে দেই মই একেবাৰে খোজ লাগি গৈছে তুমি যে কেনেকৈ সহ্য কৰি আছা ন সঁচাকে মই থাকিবলৈ মন নাই মই ওলাই যামগে কেতিয়াবা ঘৰৰ পৰা মাজৰি তুমি বলি হলা নেকি হা কেলে ওলাই যাব লাগে তুমি তোমাৰ এইখন ঘৰ গম পাইছা নাই তোমাৰ পাপাৰ ঘৰ মানে তোমাৰ ঘৰ আৰু সেইজনী মাক এতিয়া নাই তোমাৰ পাপাৰ লগত আগতে বিয়া হৈছিলে সেয়া আগৰ কথা আছিলে এতিয়া তাইৰ মাক নাই যিহেতু এইখন ঘৰ তাইৰ অধিকাৰ নাই আৰু আজি এটা গুড নিউজ আছে কি জানা নাই আজি তোমাৰ পাপা যে অফিচৰ পৰা নাহে তাত ৰাতিয়ে থাকিব বহুত কাম আছে হেনে কাম থাকিলে আমাৰ আজি ৰাতিটো একেবাৰে ভাল ৰাতি গম পাইছা নাই আমি সেইজনীক একেবাৰে শাস্তি দিব পাৰিম কি মা পাপা আজি মানে অফিচৰ পৰা ৰাতি নাহে ৱাও মা তুমি যে মোক ভাল নিউজ এটা দি দিলা মোৰ যে একেবাৰে মনটো বহুত অশান্তি হৈছিলে এতিয়া বহুত ভাল লাগিলে মানে আজি আমি সেইজনীক ৰাতি যিমান পাৰোঁ সিমান শাস্তি দিব পাৰিম নহয়নে ৰাতি নহয় আমি এতিয়া এই সন্ধিয়াৰ পৰা আৰম্ভ কৰি দিব পাৰোঁ গম পাইছা কাৰণ পাপাই মোক ফোন কৰি কৈ দিলে যে আজি মই যাবলৈ নোৱাৰোঁ এতিয়া ব'লা আমি আমাৰ কামটো কৰোঁ নে প্লেনিং মতে হ'বনে মা ব'লা আকৌ কেলে ৰৈ আছা পাপা ফোন কৰি ক'লে যে আৰু টেনশ্যন নাই পাপা নাহে যিহেতু তাকে আমি যি মন তাকে কৰিব পাৰোঁ ব'লা ব'লা Twinkle, twinkle, little star, how I wonder what you are. আরে বা মা তোমালোক মোৰ ৰুমত আহিছা যে কিবা লাগিছিল নেকি কেলে তোৰ মানে কি আমি আহিব নোৱাৰো নেকি তই তেনেকে সুধিছ যে আৰু তই পঢ়ি আছ যে এতিয়া ঘৰৰ কামবোৰ কোনে কৰিব এতিয়া উঠিয়া বুলি কৈছো পঢ়িব দৰকাৰ নাই ঘৰৰ কাম কৰহি মা মইতো এই সন্ধিয়া সময়খিনি সদায় পঢ়ি থাকো ন আজি কিয় কাম কৰিব লাগে আৰু বাউতো সদায় পঢ়ি থাকে বা তুমি যে সদায় পঢ়ি থাকা আজি আকৌ মাৰ লগত মোৰ ৰুমলৈ কিলে আহিলা বা মই পঢ়ো নপঢ়ো এইবোৰ তোৰ জানিবলৈ দৰকাৰ নাই আৰু মোৰ ইচ্ছা মই পঢ়িব পাৰোঁ নপঢ়িব পাৰোঁ আৰু মাৰ লগত মই ইয়াত আহিছোঁ আৰু এইটো ৰুম মোৰে হয় বুজি পাইছ নাই তোক মা আৰু পাপাই দিছে আৰু শুন তোক মাক যি কথা থাকে কৰগৈ মা তোক পঢ়িবলৈ মানা কৰিছ নহয় কাম কৰগৈ আজি তই সকলো কৰিব লাগিব আৰু ৰাতি ভাত সাঁজ তই বনাব লাগিব আমি এইবোৰ একো নাজানো সেইবাবে আহিছোঁ তোৰ ৰুমলৈ এতিয়া যা বুলি কৈছোঁ ভাত ৰান্ধগৈ
কিন্তু বা কিন্তু মাজৰে যি কৈছে তাকে কৰব আৰু মই কৈছো তোক কৰিবলে যা বুলি কৈছো আজি ৰাতি ভাত আঞ্জা গুটাই আনিব লাগিব একো দৰকাৰ নাই পঢ়িবলে দে কালেক্টৰ আনি হয় দিবলে দৰকাৰ নাই যা বুলি কৈছে এতিয়া নহয় তো মই গটিয়ে বাহিৰ কৰি দিম বুলি কৈছো এতিয়া যা বুলি কৈছো উঠি পেলাই হ'ব দিয়া আনি পাই ৰবি কি হ'ল বা আপনি তই মোক বাবলি নামাতিবি এটা কথাকে সদায় কেলে খাব লাগে হা নামাতিবি বুলি কৈছো মোক বাবলি মই তোৰ বা নহয় নহয় আৰু শুন তোক যে আমি আজি ভাত দিবলৈ দিছো পাপা আহিলে নকবি কৈ দিছো এতিয়া যা গৈ যা হ'ব দিয়া অমা বলাই দিয়া আমি টিভি চাওঁগে মা তুমি কিন্তু সঁচাই দে তাইক মজা শাস্তি দিলা এতিয়া তাই দে গোটেই ঘৰ কাম কৰিব আৰু তুমি ৰাতিতে শুবলৈও নিদিওঁ তাই ভাবি আছে চাগে মই কামখিনি কৰি পেলাই পঢ়িম আৰু শুমগে কিন্তু আমি যে তাইক শুবলৈও নিদিওঁ আজি ন মা মাজনী তোমাৰ বাবে মই সকলোৱে কৰিব পাৰো গম পাইছা তাইক শাস্তি দিয়া নহয় এইখন ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য কৰি দিম তুমি চাই থাকাচোন মই কি কৰি আছো অ মা মোৰ হাতত যে আৰু এটা প্লেনিং আছে কৰিবা নেকি মানে মোৰটো ভৰিটো অলপ অলপ বিষাই আছে তাইক মই মালিচ কৰিবলৈ দিওঁ আৰু তাই ভাতো ৰান্ধি থাকিব আৰু মোৰ ভৰিটোও মালিচ কৰি থাকিব যেতিয়া তাই লাহে লাহে মালিচ কৰিব নহয় তেতিয়া তাইক আকৌ শাস্তি দিব পাৰিম তাইক শাস্তিৰ ওপৰতে শাস্তি দিব পাৰিম আজি অ এইটোতো প্লেনিং কাম কৰিব ব'লা তাইৰ ওচৰলৈ যাওঁ মহাৰাণী ক'ত গৈছ না তাৰ ঘৰত ভাত ৰান্ধিবলৈ কৈছ নে তোক হা এফালে বুলি কৈছো কি হ'ল মা কোৱা মই বাচন ধুই আছিলো চব মোৰ আগত মুখ নচলাবি মই তোক সুধিছো নেকি তই কি কৰিছিলি বে শুনা নাই নহয় গতিকে তাই উত্তৰ নিদিবি মই যি শুনো তাকে কবি বুজি পাইছ আৰু তই বাচন ধুই থকা নাছিল তাত বহি পেলাই তই কান্দি আছিলি তেতিয়া বাপেৰে আহি পেলাই তেতিয়াহে ক'ব পাৰিবি দাদাগিৰিটো খাবলৈ আহে এখন ঘৰ তোৰ ভাত ৰান্ধা হ'ল নে নাই বিস্তি ভৰি মালিচ কৰিব লাগে বুলি কৈছে এতিয়া তেল অকণমান গৰম কৰি লে তাই ভৰিটো মালিচ কৰি দেহি আৰু পানী অকণমান গৰম কৰি লে ভালকৈ সেক দিব লাগিব ভৰি তোৰ বাপেৰে আজি ঘৰত নাই বুজি পাইছ গতিকে তই এখন ঘৰ আজি চাকৰি আৰু তোৰ মাৰতো কেতিয়াবাই তোক এৰি থৈ মৰি গ'ল ভাল হ'ল তোৰ মাৰো মৰি গ'ল নহ'লে মোৰ মূৰটোৱে জ্বলাই জ্বলাই খালে হয় বুজি পাইছ মই এতিয়া যি কৈছো তাকে কৰ পানী অলপ গৰম কৰিলে আৰু দিছি ভৰিখন অলপ খাই দিহে আৰু তেল অকণমান গায়ে গৰম কৰিলে মালিচ দিব লাগিব বুজি পাইছ মই একো কৰিব নোৱাৰো তই কৰিব লাগিব সকলো বুজি পাইছ নে নাই বাচন ধুই পেলাই তোক মালিচ কৰিবলৈ কোৱা নাই বুজি পাইছ এতিয়া মালিচ কৰি দিবলৈ কৈছো এতিয়ালৈকে তোক ভাতখিনি দিবলৈ পৰা নাই এতিয়া মালিচ কৰি দেহি তাৰপিছত মোক আৰু তাইক ভাত দিবি তাৰপিছত তই ৰাতি যিমান যি কাম কৰ কৰি থাকিবি বুজি পাইছ গোটেই ৰাতি পৰি আছে তোৰ কাম কৰিবলৈ বনৰি কৰি দিম মাক নোহোৱা সুযোগ লৈ পেলাই পাপাৰ পৰা একেবাৰে বেছি বেছি মৰম ল'ব পাপা যে মোকো এই মা থকা বাবে বেছিকৈ মৰমে নকৰে তাই যে মা নাই সেইবাবে তাইকে মৰম কৰে পাব লাগে তাই এনেকুৱা শাস্তি দি আছো আৰু শাস্তি দি আছো তই মালিচ কৰিছ নহয় এতিয়া আকৌ ডাঙৰকৈ চিঞৰি দিম নখ লগা বুলি পেলাই তেতিয়া মা তোক আকৌ গালি পাৰিব ৰবি এতিয়া চিঞৰি আছো
জিকি আছো আজি মোৰ লগতে পাকঘৰলে মোৰ ভৰিত নখে আচুৰিবলৈ আহিছা তোক দি আছো আজি খাচি তোমাৰ গাত তাই নখে আচুৰি দাগ লগাবলৈ আহিছে তাই নিজে কলা বাবে তোমাৰ গাতো দাগ লগাবলৈ আহিছে লৈ আহা তাই গৰম পানীত হাতখন যেতিয়া জুবুৰাই দিম হাই চিৰদিনৰ বাবে তাই হাত দাগি হৈ থাকিব তেতিয়া গম পাব তাই লৈ আহা নিজে কলা বাবে তোমাৰ ভৰি হাতত